হয়, মাছৰ বাবে বিখ্যাত কুৱাকুচি বজাৰ। কুৱাকুচি বজাৰৰ যি মাছ বজাৰ আছে ইয়াত দেখিবলৈ পোৱা গৈছে যে বহুত সংখ্যক বেপাৰীয়ে ইয়াত মাছ বিক্ৰী কৰিবলৈ আহে, কিন্তু ইয়াত যি পৰিৱেশ দেখা গৈছে সেই পৰিৱেশ বতৰ অনুযায়ী যদিও অকণমান বেয়া হৈছে, কিন্তু সেই বতৰ বেয়া হোৱাৰ উপৰিও যেন এক কদৰ্যময় পৰিৱেশ সৃষ্টি হৈছে। আমি পোনপটীয়াকৈ আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। কেইবাদিন ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত চাওক এই বোকাৰ মাজতে মাছ বিক্ৰী কৰিবলগীয়া হৈছে। এই মুহূৰ্তত এগৰাকী বেপাৰী মোৰ সৈতে উপস্থিত আছে। আমি তেখেতৰ পৰা দুই এষাৰ কথা জানিব বিচাৰিছোঁ। তেখেতে চাওক চাৰিওপিনে বোকাৰ মাজতে মাছ লৈ বহি আছে। দাদা, আপোনাৰ নামটো অকণমান ক'ব নেকি? শৰবত আলী। তো আপুনি এই বোকাৰ মাজতে মাছ বিক্ৰী কৰিবলৈ লৈছে। এই আমাৰ ইয়াতে মাছৰ বজাৰ যি হৈছে, এমন বাজাৰ হৈছে এটা কুকুৰো আহিব নোৱাৰো। বালা এটা শিক্ষিত কুত্তা হ'লে সেই মাছ বজাৰ আহিব নোৱাৰো, এনেহেন বাজাৰ হৈছে। আপোনালোকেতো খাজনা দিয়ে, খাজনাটো পুৰাপুৰি লয়। তো আপোনালোকে হাট মহলদাৰক কি ক'ব? আপোনাৰ হাট মহলদাৰ আমি ডেইলি কৈ আছোঁ যে ইয়াতে চেইন কাবাৰ ফলক আৰু সৰকাৰৰ দহাই দিয়ে। আমাৰতো সৰকাৰ বয়া সৰকাৰ, সেই কেনেকৈ সৰকাৰ হ'ব আৰু আমাকে কেনেকৈ কাম কৰিব? আমাৰ এই চেক বস্তি, আমাৰ এই বৰবাটাৰ কেনেকৈ কাম কৰিব? তথাপি আমি MLA বহুত কৈছোঁ, MLA বহুত বাৰ কৈছোঁ, MLA বহুত ৰিকুৱেষ্ট কৰিছোঁ। MLA পাছত বহুত আমি যে কেইটা বেপাৰী আছে মাছ বজাৰত, সব কয়টা বেপাৰী MLA কমেও 10 বাৰ গেছোঁ। MLA এই মাছ বজাৰৰ কাম বলে একটাও ইশারা দেওয়া নাই আর একটাও গুরুত্ব দেওয়া নাই। তা আমি একটা সরকার বড় একটা আবেদন জানাইছোঁ, আমার এই মাছ বাজারে বড় এমন হয়েছে, এমন দিগদার হয়েছে, সব দুখীয়া মানুহবিলে এই মাছ বাজারে বড় মাছ বিক্রি করে আছে। এটা তো টাকা পয়সালা মানুহ নয়, সব দুখীয়া মানুষই মাছ বিক্রি করে আছে। তা আমি একটা কথা কৈছোঁ, এই মাছ বাজারের অবস্থা যেনাহান হয়েছে, আমি সরকারের বড় বিনম্রভাবে অনুরোধ রাখিছোঁ, আমার অতি সোনকালে এই মাছ বাজারের রাস্তাখানি পকা করার কারণ আমি সরকারের ভাবে বিলম্ব অনুরোধ জানাইছোঁ। এই আমার আবেদন। কথা তেখেতৰ মনৰ যি আৱেগ, এই আৱেগখিনি তেখেতে প্ৰকাশ কৰিলে। চাওক সঁচাকৈ কেমেৰা পাৰ্চন আপোনালোকক দেখাব এক বোকাময় পৰিৱেশত এনেকৈ মাছ মেলি পেলাই বিক্ৰীৰ বাবে ৰৈ আছে। চাওক দুখীয়া ব্যক্তিসকলে কিছু চাওক এই দৃশ্যটো কেমেৰা পাৰ্চনে দেখাব। চাওক এটা পেপাৰ পাৰি দিছে, ইয়াত গ্ৰাহক যোৱাৰ কোনো ৰাস্তা নাই। চাওক গ্ৰাহক কিমান দূৰ আছে। দুখীয়া মানুহে এইবোৰ কাম কৰে আৰু দুখীয়া মানুহে তেওঁলোকৰ দুবেলা দুমুঠি খোৱাৰ বাবে যি কষ্ট কৰিবলগীয়া হয়, সেই কষ্টৰো চাওক বোকাৰ মাজত এনেকৈ মাছ বিক্ৰী কৰিবলৈ লৈছে। চাওক বয়সত জ্যেষ্ঠ ব্যক্তি, এইজন ব্যক্তিয়ে চাওক বোকাৰ মাজত কেনেকুৱা বোকা পৰিৱেশতো তেখেতে মাছ বিক্ৰী কৰাৰ কাৰণে ৰখি আছে। দাদা, আপোনাৰ নামটো অকণমান ক'ব নেকি? মোহাম্মদ মইনাল হক মোৰ নাম। আচ্ছা, কি ক'ব আপুনি? এনেকুৱা বোকাৰ মাজত মাছ লৈ বহি আছে, গ্ৰাহকবিলাক আহিব পাৰিছে নে নাই? এইটো আমি আর কি কম, আপোনালোকে চিন্তা কৰক। আপোনালোকে ৰাইজে দেখি আছে, এনেকুৱা অৱস্থাত আমি বেচা কিনা কৰিব পাৰোঁ নেকি? আমি আজি কিমান দিন ধৰি, আজি মোটামুটি 20 দিন ধৰি বহি আছোঁ। এই অৱস্থাত আমি বেচা কিনি কৰিব পৰা নাই। গতিকে এইটো আমাৰ কি কৰিব, অতি সোনকালে কৰক। আপোনালোকেতো খাজনা দি আছে। খাজনাটো দি আছোঁ, আমি সদায় খাজনা নি আছে। দোকান করলি খাজনা দিব লাগে। ইজাৰদাৰে কয় যে আপুনি য'তে ত'তে দোকান কৰক নকৰক, করলি খাজনা দিবাই লাগব, এইটো কয়। এতিয়া কি ক'ব? এতিয়া কি আহ্বান জনাব চৰকাৰক বা জনপ্ৰতিনিধিসকলক? এইটো আমি গতিকে অনুৰোধ জনাইছোঁ, অতি সোনকালে আমাৰ বজাৰখন চাই পেলাই ভাল কৰি দিয়ক। পাকা কৰিব লাগে, যি কৰিব লাগে, MLA আহি নিজে চাই বজাৰটো আমাৰ কৰি দিয়ক। এইটোই কথা। আমাৰ এতিয়া বেচাখিনি টাইম বেছি কথা নকওঁ দাদা, আপোনালোকে অলপ চিন্তা চৰ্চা কৰক, এইখিনি কথা আমাৰ। হয়, এই আছিল ভুক্তভোগী বেপাৰীৰ মনৰ যি অনুভৱ, সেই অনুভৱ আমি জানিবলৈ যত্ন কৰিছোঁ। এই বজাৰত ইতিমধ্যে মাছ কিনিবলৈ বহুত গ্ৰাহকসকল উপস্থিত আছে। আমি এই মুহূৰ্তত এগৰাকী ছাৰ উপস্থিত আছে, তেখেতৰ পৰা দুই এষাৰ কথা জানিব বিচাৰিছোঁ। হয় ছাৰ, কেনেকুৱা পৰিৱেশত আহি বজাৰ কৰিবলৈ আহিছে? আমি এই বোকাৰ মাজত মাছ কিনিবলৈ আহোঁতে বিৰাট ৰাইজৰ ফালৰ পৰা বহুত অসুবিধা হয়, যিহেতু কুৱাকুচি বজাৰত একদম বৰপেটাৰ পৰা পাঠশালালৈকে যিসকল লোক যায়, সিহঁতে আহি মাছ কিনাত বহুত দিগদাৰী হয়, বেপাৰীসকলৰ হয়, কাষ্টমাৰসকলৰ উপস্থিত ৰাইজৰ হয়। গতিকে মই চৰকাৰী তৰফৰ ফালৰ পৰা বা আমাৰ ফালৰ পৰা চৰকাৰক এটা আহ্বান জনাওঁ যে ইয়াৰ এটা বৃহৎ ব্যৱস্থা কৰি দিয়ে যেন। কেইবা দিন ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত এনেকুৱা পৰিৱেশ হৈছে যদিও ইয়াত পানী ওলোৱাৰ বাবে কোনো ব্যৱস্থা নাই, বোকাময় পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এনে অৱস্থাতেই কিন্তু যিসকল বেপাৰী, মাছৰ বেপাৰী, সেইসকল মাছৰ বেপাৰীয়ে ইতিমধ্যে তেওঁলোকৰ দোকান পোহৰ মেলিছে, কিয়নো দুবেলা দুমুঠি শান্তিৰে এসাঁজ খোৱাৰ কাৰণে এনেকুৱা কষ্ট কৰিব লগা হৈছে। আৰু গ্ৰাহকসকলেও যিহেতু তেওঁলোকৰ প্ৰয়োজন অনুপাতে মাছ কিনিবলৈ আহিছে। ইতিমধ্যে ৰমজান মাহ চলি আছে, এই ৰমজান মাহত এই কুৱাকুচি বজাৰতে কম দামত মাছ কিনিবলৈ পায়। গতিকে আমি
পোনে আৰু কিছু কথা জানিব বিচাৰিছোঁ। ইয়াতে এগৰাকী মুৰব্বী আছে, তেখেতৰ পৰা আমি দুই কথা জানিব বিচাৰিছোঁ। হয়, কি ক'ব? এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে, আপুনি এগৰাকী স্থানীয় মুৰব্বী হিচাপে কি ক'ব? ৰাস্তাটোতো ইয়াত বৰ বেয়া হৈ আছে, মানুহটো চলবা নোৱাৰে। আপুনি এখন মানুহ আহিবাই নোৱাৰে মাছ কিনিব, আপুনি এখন ৰাস্তাটো অলপ কমপ্লিট ক্লিয়াৰ কৰি দিব লাগে। এনেকুৱা পৰিৱেশত যাব নোৱাৰোঁ। মাছটো অনৰ্গল পূৰা জমি উঠি আছে আৰু আপোনাৰ মানুহ অভাৰ মানুহ, কিন্তু আপুনি ৰাস্তাখিনি কমপ্লিট কৰি দিব লাগে, এইটো আমাৰ অনুৰোধ চৰকাৰৰ ওচৰত।